নমস্কাৰ ৰাইজ, মোৰ পুনম দাস মুনু চেনেল এণ্ড পেজটিলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম। সানডে বুলি আজি বহুত ধুনীয়া এখন ঠাইলৈ গৈ আছোঁ আৰু ক'লে গৈ আছোঁ ভিডিঅ'টি শেষলৈ চাব। ঠাণ্ডা কিন্তু বহুত বেছিয়ে পৰিছে, হয়তো মই ৰাতিপুৱা অহাৰ কাৰণেও হ'ব পাৰে। দিব আহিছা মোক হাঁহি কোৱা, লাজ কৰিছা? লাজ কৰা যেন লাগিছে। কিয় লাজ কৰা? বাৰু এনেদৰে আহি আমি চন্দ্ৰপুৰৰ ৰাস্তাতে চাহ পুৰি চব্জি খাই ল'লোঁ। ৰাস্তাৰ কাষৰ দোকানত চাহ খোৱা পুৰি খোৱা মজাটো বেলেগ ন? আৰু আমি এনেকুৱা সৰু সৰু সুখবোৰতে সুখী। ৰাতিপুৱা ঘৰত যিহেতু খাই অহা নাছিলোঁ, সেইকাৰণে ভালদৰে খাই লৈছোঁ। নাজানো আৰু কিমান দূৰ যাব লাগে। বাৰু আহি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ। প্ৰথম সোমায়ে মনটো বেয়া লাগিছিলে। সেই আমি আহি পালোঁ। তেনেকুৱা ৰিলৰ নিচিনা নে? ৰিলৰ নিচিনা নহয়, অলপ তাতকৈ বেলেগ। এইটো বেলেগ হ'বই আমাৰ লগত নেকি? অলপতো হ'বই আৰু উপায় নাই। বাৰু ভিডিঅ'টি চাই যাওক আগলৈকে। কিন্তু দলংখনত ভৰি দিয়াৰ পিছত ইয়াৰ সন্মুখত যিটো দৃশ্য দেখিলোঁ, অ' মা, ইমান ধুনীয়া আছিলে, মানে ভাষাৰে বুজাব নোৱাৰি। আগুৱাই গৈ ভাবি আছোঁ যে আৰু আগত কিমান বেছি ধুনীয়া হ'ব। মানে সোমায়ে প্ৰথমতে বেয়া লাগিছিলে। আই লাভ ইউ। বাহ, এইটো কি ফুল? কলমৰ ফুল। তুমি যে দিছিলা মোক গাঁৱৰ পৰা মানে অনলাইনত। লাইভ দিলোঁ মই তোমাক। ঘূৰাই দিয়া আকৌ মোক। আই লাভ ইউ 2, 3, 4। গাইজ, আমি যিমানেই আগুৱাই গৈ আছোঁ, সিমানেই ধুনীয়া ধুনীয়া দৃশ্য উপভোগ কৰিব পাৰিছোঁ। ইয়াতে ঝুলনাৰ পৰা আদি কৰি চাংঘৰলৈকে প্ৰত্যেকটো বস্তুৱে ইমান ধুনীয়া আছিলে, মানে ভাষাৰে সঁচাকৈ বুজাব নোৱাৰি। আৰু ইয়াতে পিকনিক আৰু কেম্পিঙো কৰিব পাৰি। যিহেতু পিকনিক ছিজন ষ্টাৰ্ট হৈছে, আপোনালোকে ইয়াতে আহিব পাৰে। পিছে আমি তাৰ পৰা 12টা মানতে ওলাই দিলোঁ, কিয়নো আমি বহুত সোনকালে পাইছিলোঁ। এয়া ইমান ধুনীয়াকৈ লিখি ৰাখিছে আৰু ভালেখিনি আমি টাইম তাতে স্পেণ্ড কৰিলোঁ, যিহেতু ওলাই দিলোঁ। আমি আহিলোঁ এতিয়া ওলাই। এতিয়া আমি ক'ত যাম? এতিয়া আমি আৰু ক'ত যাম? পবিতৰা যাই আহোঁ। বহুত টাইম আছে আমাৰ হাতত, 11:30 বাজিলে। এতিয়া যদি আমি মানে ইয়াতে কি কৰি থাকিম ন? যিখিনি হ'ল টাইমটো মানে স্পেণ্ড কৰিলোৱে, ভালেই লাগিছে। খোৱা বোৱাটোতো ইয়াতে এতিয়া নহ'ব, 2টা বাজিব, 2-3টা বাজিব। কাম নাই আছে। আৰু ইয়াতে খোৱা বোৱা একো ভিতৰত নাইও বেলেগ ন, ভাতৰ বাহিৰে। সেইকাৰণে আৰু আমি দুটা আৰু যাযাবৰীৰ নিচিনাকৈ গৈ থাকোঁ আৰু অলপমান। বাচন্তি মানে তাতে আছে, বেক কেমেৰাত দেখাই দিওঁ। বেক কেমেৰাত বাচন্তি তাতে আছে, আৰু এটা বাচন্তি লগতে আছে, বগা আৰু কলমৰ ফুল লৈ আছে। কি হয়? বগী বাচন্তি। মুখখন দেখাই নাই দেখোন। তোমাৰ মুখখন দেখিছা তো? নহয়, আন্ধাৰ। মোৰ যে গল চল শুকাই গৈছে। পানী আছে গল। কিবা খাম। ৰাইজ, এয়া বুন বগৰী খাই আমি আহি পালোঁ মৰিগাঁও। পুৰা যাযাবৰ টাইপৰ আৰু হৈ গৈছে। আৰু এয়া পবিতৰাত ৰাস্তাৰ কাষতে দোকান এখনত বহিছোঁ, আনাৰস খাই আছোঁ আৰু গড় চাই আছোঁ। সপ্তাহটো যে যান জঁটৰ মাজতে গুচি যায়, ফেমিলিৰ কাম, নিজৰ কাম, অফিচৰ কাম, আৰু তাৰপিছত যদি উইকেণ্ডত এনেকৈ যদি এখন ধুনীয়া ঠাইত ওলাই আহোঁ লগত প্ৰিয় মানুহজন, আৰু সৰু সৰু সুখবোৰ ভাল লাগে দিয়কচোন ন। আকৌ এটা নতুন সপ্তাহ মানে আৰম্ভ কৰিবলৈ। ৰাস্তাতে তেৰেমেৰে আৰু মামা ভুজিয়া পেকেট কেইটামান কিনিছিলোঁ। এয়া গুড়ি কৰি দিছে আৰু বাইদেউৰ দোকানীৰ পৰা চানা লৈ কেনে চানা বনাই খালোঁ। সি বাৰু এইবোৰ নেখায় দেই, কিন্তু মই মানে এনেকুৱা চটপটা এইবোৰ চোবাই থাকি খুব ভাল পাওঁ। এতিয়া আমি ক'ত যাম? গুৱাহাটী যাম। অন দা ৱে টু গুৱাহাটী। গৈ কিনে মজাকৈ 2:30 ভাত এসাঁজ খাম। তাৰপিছত দেখা যাব আৰু কি হয়। চলো। এতিয়া গৈ থাকোঁ এনেকৈয়ে আৰু। ৰাতিপুৱা সোনকালে ওলাই অহাৰ কাৰণে কিমান যে অৰং দৰং মাৰিব পাৰিলোঁ। বহুতখিনি দূৰত আহিছোঁ, জেগা ঘূৰিছোঁ। ৰাইজ টোপনি ধৰি চকুৰ পানী ওলাই গৈছে। ইয়াতে সোমালোঁ, থলুৱা খাদ্যৰ জুতি। ভাতটো খাই লওঁ, খালি হেনো পায়। আৰু এয়া আছিলে মোৰ নিৰামিষ থালি। তাৰ থালিখনত বেলেগ আছিলে বাৰু। কেনেকুৱা? তামাম। আচ্ছা না? খাই চালে গম পাম এতিয়া। আমি এতিয়া খাওঁ, এইটো বন্ধ কৰোঁ।
জেগাখিনি মানে ইমান ধুনীয়াকৈ মচি চচি থৈ দিছে ভিতৰখিনি ন কিবা চাফ চিকুণ কিবা এটা ভাল লাগিছে মানে ছেটিছফাইড আৰু মানে 10 to 10 এতিয়া আমাৰ শেষ খোৱা বোৱা এতিয়া মোক থৈ আহিব ক'লৈ থৈ আহিবা আমি 10টা বজাত ৰাতিপুৱা চন্দ্ৰপুৰ সোমাইছিলোঁ আৰু আবেলি 3টা বজাত ওলাইছোঁ ইয়াত তামোল খাই ঘৰ উভতিছোঁ আৰু দেখিছেনে পূৰা পোহৰ হৈ আছে সেইকাৰণে কয় যে মৰ্ণিং পাৰ্চন হ'ব লাগে বহুখিনি টাইম পোৱা যায় ন আৰু ঘৰত এতিয়া মই গালিও নাখাওঁ যে আন্ধাৰ হ'লেতো অলপ গালি দিয়ে ন আৰু আন্ধাৰ নহওঁতে ঘৰ পোৱাৰ সুখটো অলপ বেলেগ লগতে আহিছে আৰু ইয়াৰ বাচ্চা পাৰ্টি কি বেঙা নেকি তহঁতে এনেকে দি দিছা কিবা হাই গাইছ নহয় ৰ মোৰো চানডেটো আজি এনেকে শেষ হ'ল এতিয়া মই ভাত খাম মানে তাই মানে কি নিৰামিষ ভুজি যি কোৱা বাৰু ৰাইচ এইবিলাক খাজা কৰি লাভ নাই আমি এতিয়া ভাত খাওঁ আৰু আজিৰ ব্লগটো ইয়াতে সামৰণি মাৰিলোঁ আৰু অন্য এটা ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই